Hello everyone, welcome to my another mini vlog. আজি যেহেতু সানডে ইয়াৰ ৰাতিপুৱা ৰুটি খাই লৈছোঁ তাৰপাছত আজি ভাবিছোঁ এফালে ফুৰিবলৈ যাম ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ মই ওলাই ল'লোঁ ওলাই ৰেডি তাৰপাছত আজি যেহেতু সানডে অলপ গাড়ী পাবলৈ দিগদাৰ অলপ ৰৈ অলপ সময় পাছত গাড়ী পালোঁ তাৰপাছত আহি পাই দেখিছোঁ এয়া তাই ৰৈ আছে তাই মোৰ স্কুল ফ্ৰেণ্ড বহুত দিন হ'ল তাহাঁতৰ ঘৰলৈ যোৱা নাই সেয়েহে তাহাঁতৰ ঘৰলৈ বুলি গ'লোঁ তাইক মই জোকাইছোঁ যে কইনাই আহি চব দিছেহি তাই লাজতে মোক থাকি ভিতৰলৈ বুলি কৈছিলে তাৰপিছতে মোলৈ চাহ আনিলে আমি দুইজনে চাহ খাই কথা পাতিলোঁ স্কুলৰ দিনৰ সেই কথাবোৰ আৰু তাই যিহেতু বেলেগ কলেজত পঢ়ে আৰু ময়ো বেলেগ কলেজত লগো নাপাওঁ আমি তাৰপিছত ব্লেক কালাৰৰ পিন্ধিছোঁ দেখি তাইও ব্লেক কালাৰৰ ড্ৰেছটো দিয়ে পিন্ধি লৈছে বোলে ৰীল বনাম আমি তাৰপাছত দুটামান ৰীল আৰু দুখনমান ফটো তুলি তাৰপাছত মই ঘৰলৈ বুলি আহিলোঁ তাৰপিছত তাই আগবঢ়াবলৈ আহিছে মোক এতিয়া ৰখি তাৰপিছত গাড়ী এখন পালোঁ আজিলৈ বাই বাই আকৌ লগ পাম আন এটা মিনি ব্লগ